নতুনকৈ আহি আছে এখন ডাঙৰ চিনেমা আমাৰ ডক্টৰ বেজবৰুৱা মই এক্টিং কৰিছোঁ মিউজিক কৰিছোঁ আৰু বেজবৰুৱা আমাৰ টিম এটা আহিছে আজি সিদ্ধাৰ্থক মাৰিছোঁ আমাৰ নিপন গোস্বামী নিপন দাৰ ল'ৰা সিদ্ধাৰ্থ আপোনালোকে তাক মিছন চেনেল দেখিছে প্ৰথম মিছন চেনেল ওলাইছিলে ডক্টৰ উল্লেখ কৰিছে আৰু অসীম বৈষ্ণৱ চিনাকি দিয়াৰ প্ৰয়োজন নাই বহুত বছৰৰ পৰা দেখি আছে বুঢ়া হ'ল যে কোৰিওগ্ৰাফাৰ হয় এবাৰ এক্টিং কৰিছে ইয়াত কিংকিনি আহিছে আমাৰ সিদ্ধাৰ্থৰ ৱাইফ এক্ট্ৰেছ চ' ডক্টৰ বেজবৰুৱাৰ কাৰণে আপোনালোকক আহ্বান জনাবলৈ আহিছে যাতে চিনেমাখন আপোনালোকে চাই এখন ডাঙৰ চিনেমা আৰু এখন ৰিমেক হয় বাট নতুন ষ্টৰী প্ৰায় ৩৫ বছৰ পিছত আকৌ কৰা হৈছে আগৰখনত দেউতাকে কৰিছিলে এইখনত পুতেকে কৰিছে আৰু লগত মই কৰিছোঁ চ' বেজবৰুৱাৰ কাৰণে এটা হাত চাপৰি লাগে ডক্টৰ বেজবৰুৱা এটা কথা ক'ব চব ভালে আছেনে আজি ৭ বছৰ পিছত মিছন চাইনাৰ পিছত ইয়ালৈ আহিছো আকৌ কওক ভালে আছেনে বঢ়িয়া আমাৰ ৩ ফেব্ৰুৱাৰীত নতুন চিনেমা আহি আছে ডক্টৰ বেজবৰুৱা 2 তাত মোক দেখিব কিংকিনিক দেখিব অসীম দাক দেখিব আৰু জুবিন দাক দেখিব এটা স্পেচিয়েল ৰোল ডিএছপি মহাদেৱ বৰবৰুৱা বুলি তো সকলোৱে এবাৰ মিলি কওক ৩ ফেব্ৰুৱাৰী কি আহি আছে আৰু জোৰকে কি আহি আছে বঢ়িয়া থেংক ইউ সো মাচ আমাৰ ডিএছপি মহাদেৱ বৰবৰুৱা এটা স্পেশালিটি আছে ছবিখন চালে গম পাব পাব্লিচিটি তেওঁ একেবাৰে ভাল নাপায় দেই জুবিন দা লাইনটো এবাৰ জুবিন দা প্লিজ মই পাব্লিচিটি একেবাৰে ভাল নাপাওঁ কোনোবাই কৰিব পাৰে কিন্তু মই ভাল নাপাওঁ পাব্লিচিটি নকৰিব চিনেমাখন চাব বছ আমি ছবিখনৰ প্ৰমোচন কৰিব আহিছোঁ কিন্তু জুবিনদাৰ বিষয়ে কওঁ এটা যে জুবিনদাৰ লগত আগৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত গানত এক্টিং কৰিছোঁ কিন্তু এটা কথা কওঁ মই কওঁ আজি জুবিনদাক নেচাৰেল এক্টৰ হিচাপে আমি মই গ্ৰহণ কৰোঁ কিন্তু এই তেওঁ যেতিয়া এক্টিং কৰে নেচাৰেল আৰু এইখন ছবিত এটা ব্যতিক্ৰমী ৰোল কৰিছে তেখেতে আৰু আপোনালোকে চাব এইখন ছবি কোনো ধৰণৰ বোৰ নহয় একদম এণ্টাৰটেইনমেণ্ট ছবি এখন আপোনালোকে আহিব ৩ ফেব্ৰুৱাৰী ৰিলিজ আহিব ধন্যবাদ এবাৰ একেলগে কম দে এবাৰ কিংকিনি ৰিকুৱেষ্ট দে 1 2